আমি যাম ফেঞ্চি বজাৰলৈকে। সো গাইছ এইফালে 100ৰ ব্ৰেণ্ড। সো গাইছ ইয়াতে মানে ফটোকা কৰি ছোৱালীবিলাকৰ কাৰণে 150 কৰি আৰু পুৰা ৰিক্সাত আমি মানে উঠি কিনে তিনিওজন আহিছোঁ। একেবাৰে আল্টিমেট ফিল আৰু এনেকৈ হ'ব লাগে আচলতে। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। চ' ফ্ৰেণ্ডছ, নতুন এটা ভিডিঅ' সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চ' ফ্ৰেণ্ডছ, এইটো ছেকেণ্ড ভিডিঅ' আছিল। এতিয়া আমি যাম ফেঞ্চি বজাৰলৈকে। চ' ফেঞ্চি বজাৰলৈকে আৰু ৰ'দ কিন্তু সাংঘাতিক গৰম আৰু। চ' ফ্ৰেণ্ডছ, এতিয়া আমি গোটেইকেইজন মানে ফেঞ্চি বজাৰলৈকে যাত্ৰা আৰম্ভ কৰোঁ আৰু তাত আপোনালোকক দেখাই আছোঁ গোটেইখিনি। চ' ধামাকা হ'ব গৈ আছে এইটো ভিডিঅ'। চ' আপোনালোকে চাই থাকক। চ' গাইছ, এতিয়া আমি আহি পাইছোঁ ফেঞ্চি বজাৰত আৰু ফেঞ্চি বজাৰত আহি কিনে বহুত দোকান আৰু কি কিনিম গোটেই চাবলগীয়া আৰু চাওক নাই। তুমি অহাৰ বাবে চ' গাইছ এইফালে 100ৰ ব্ৰেণ্ড 100 না। চ' গাইছ এইফালে গোটেইখিনি 200ৰে এইটো চাইডৰ পৰা এইখিনি ওজন কিমান আছে? 60। টাৱেল কি দাম কৰা? 90 টকা। এইফালে এটা মজা ডাইলগ মাৰি আছিল। চ' এইফালে গোটেইকেইজনে মানে বেলেগ বেলেগ ৰিয়েকশ্যনত মানে কাপোৰ বেচা ষ্টাইলটো আৰু ৰিয়েকশ্যনবিলাক বেলেগ বেলেগ অলপ। চ' গাইছ ইয়াতে মানে 100 টকা কৰি আমি দুজনে ল'লোঁ ইয়াত, কিন্তু 100 কৰি আৰু বেলেগ পৰা আহিছে। হাই কৰি দিয়ক, হাই। ছোৱালীসকলৰ বাবে ইয়াত কুৰ্তাবিলাক 200 টকা কৰি দি আছে আৰু এইফালে প্ৰেমিক এইবিলাক ছোৱালীবিলাকৰ কাৰণে 150 কৰি আৰু 150 কৰি দিয়া হৈছে। যেতিয়া আমি ঘৰলৈ ৰিটাৰ্ণ আৰু মানে ট্ৰেইনৰ টাইম হৈছে, গোটেইকেইজন ওলাইছোঁ ইয়াৰ পৰা। চ' গাইছ এতিয়া আমি ফেঞ্চি বজাৰৰ পৰা পুৰা ৰিক্সাত আমি মানে উঠি কিনে তিনিওজন আহিছোঁ। এনে নানেই তিনিজন, কিন্তু আমি তিনিজন আহিছোঁ। আচলতে ফেঞ্চি বজাৰত আহিলে মানে ফিক্স ৰেট না, 100ৰ পৰা 300ৰ মানে আণ্ডাৰত বস্তু পায়। ই আনিছে মানে বেছি আনিছে। ধনী মানুহ না, ধনী মানুহ আনিবই। আমাৰ নাই, আমাৰ নাই। চ' গাইছ আমি বৰ্তমান আহি পাইছোঁ গুৱাহাটী ৰেলৱে ষ্টেচন আৰু এইটো হৈছে ইঞ্জিনটো। এইখন ট্ৰেইন হ'ব লাগিছিল আৰু ইয়াৰ পৰা গ'লোঁ আমি বৰ্তমান আহি পাইছোঁ গুৱাহাটী ৰেলৱে ষ্টেচন। তিনিজন এখন ৰিক্সাত। গাইছ আমাৰ মানে খুৰাই মানে তিনিজনক লৈ আহিছিল। চ' খুৰা থেংক ইউ। বাই 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 বাই। এতিয়া আমি ভিতৰলৈ সোমাই গৈ কিনে টিকেট চিকেট কাটি কিনে এতিয়া ট্ৰেইন বিচাৰিব লাগে আৰু কোনটো প্লেটফৰ্মত আছে। আল্টিমেট ফেন কিমান দাম? এয়া হৈছে গুৱাহাটী ষ্টেচন। চ' গাইছ এতিয়া আমি ইয়াত মানে টিকেটটো কাটিলোঁ। টিকেটটো কাটি কিনে আৰু তিনিজনৰ লৈ যিহেতু লাইনো আছে কেনে পিছত আমি এতিয়া উঠি কিনে চাইছোঁ। চ' মানে এতিয়া একেবাৰে আল্টিমেট ফিল আৰু এনেকৈ হ'ব লাগে আচলতে। বাকী আমাৰ সেইবিলাকতো যদি হয় আল্টিমেট লাগিব। গাইছ আমি এতিয়া ট্ৰেইনখন পালোঁ, প্লেটফৰ্ম নম্বৰ 3ত আছে। এতিয়া আমাৰ এইখন ট্ৰেইন। গাইছ এতিয়া আমি ট্ৰেইনৰ ভিতৰত মানে ৰাস্তাৰ ভিতৰত সোমাই কিনে এইবাৰ কিন্তু চিট পাইছোঁ। ইয়াতে মানে বিকাশ দা বহিব, ইয়াতে মই। চ' বিকাশ দাই গৈছিল এটা কামত, এইফালে আমাৰ বিকুদা আছে। চ' বিকুদাই গৈছিল কিবা কামত, কিন্তু যিহেতু এখনে ট্ৰেইন আৰু কণ্টেক্ট হৈ আছে, সেইবাবে একে টাইমত দুয়োজন আহি মানে পাইছোঁ আৰু আমি তিনিওজন গৈছিলোঁ ফুৰিব আৰু একেলগে যাই ভালো লাগে। একেবাৰে আল্টিমেট। তেতিয়া মানে কি 45 মিনিটমান আছে আৰু ট্ৰেইনখন মানে ইয়াৰ পৰা যাবলৈ। ত' আমি অলপ সোনকাল আহিছোঁ, কাৰণ সোনকাল অহাটো ভাল আৰু। চ' ফ্ৰেণ্ডছ মানে একেবাৰে গৰমৰ সাংঘাতিক গৰম দিছে। চ' 45 মিনিট আছে আৰু ট্ৰেইনখন সেইবাবে ইয়াৰ পৰা যোৱাৰ টাইমটো আৰু 45 মিনিট আছে। ভিডিঅ'টো আপোনালোকে চাই কেনে পালে কমেণ্ট কৰি জনাব। যিহেতু বন্ধই আছিল, বেছিভাগটো গম পাইছে আপোনালোকে। বহুত ঠাই মানে কেনেকুৱা হ'ল, কৰোণা চিটুৱেশ্যনৰ বাবে খুলি দিয়া নাই। জু খুলি দিয়া নাই, লগতে কলাক্ষেত্ৰ খুলি দিয়া নাই, মিউজিয়াম খুলি দিয়া নাই। চ' সেইবিলাক মানে মই নিজেও যাব নোৱাৰিলোঁ আৰু আপোনালোককো দেখুৱাব নোৱাৰিলোঁ। অলপ মানে বেয়া লাগিছে আৰু। বাহিৰৰ যিহেতু ট্ৰেইনখন এইখন চলাই নাই। চ' আপোনালোকক এটা এনেও ভিউ এটা দেখাই আছোঁ, চাই থাকক। গাইছ এইটোৱে চাওক, এইফালে ডাবল ইঞ্জিন। ফ্ৰেণ্ডছ আপোনালোকে ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। যিহেতু ভিডিঅ'টো কেনেকুৱা হৈছে মই যিহেতু গম পোৱা নাই এতিয়ালৈকে। চ' আপোনালোকে ভাল হ'ব বুলি আশা কৰিলোঁ আৰু বাকী আপোনালোকে কমেণ্ট কৰিব। যিহেতু এইটো মোৰ বাহিৰত ওলাই আহি কিনে এইটো মানে বনোৱা চাগে এইটো চেনেলত ছেকেণ্ডটো, গুৱাহাটীত ছেকেণ্ডটো হ'ব। 12 তাৰিখে যিহেতু গুৱাহাটীত এবাৰ আহিছিলোঁ, তেতিয়াৰ ব্লগ আছিল।
কলাক্ষেত্ৰত বনাইছিলোঁ। চ' সেইটো আপোনালোকে চাব পাৰে, গ'লে গম পাব আৰু 2nd বা 3rd নম্বৰত থাকিব ব্লগটো। তো আৰু এইটো ভিডিঅ' আপোনালোকে চাই কেনে পালে ক'ব কমেণ্ট কৰি। চ' নতুন এটা ভিডিঅ'ত অতি সোনকালে লগ পাম, আৰু নতুনকৈ ভিজিট কৰাসকল এতিয়াই গৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাৰণ আমাৰ চেনেলটো অতি সোনকালে হ'বলৈ গৈ আছে 2K। চ' 2K টো হ'লে আৰু ভাল লাগিব। চ' সকলোৱে ছাপোৰ্ট কৰক, কমেণ্ট কৰক। বাকী গৰমত একেবাৰে অৱস্থা বেয়া আৰু গোটেইকেইজন আছে। আৰু এতিয়া ভিডিঅ'টো এণ্ড কৰোঁ, আৰু সকলোৱে একেলগে বাই বাই দি ভিডিঅ'টো আৰু সামৰোঁ। বাই বাই।